নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এজ এ টাইম অসমলৈ। আজি ভিডিঅ'টো আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাৰ বাইদেউৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এটা লেটেষ্ট আপডেট। কেৱল অংগনবাদী কৰ্মী সহায়িকা নহয়, মিনি অংগনবাদী যিবিলাক আমাৰ কৰ্মী বাইদেউ আছে বা ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, ছুপাৰভাইজাৰ সকলৰ বাবে ভিডিঅ'টো বাইদেউসকলৰ বাবে ভিডিঅ'টো ইম্পৰ্টেণ্ট আৰু খুবেই জৰুৰী হ'বলৈ গৈ আছে। কিয়নো ইয়াতে গভৰ্ণমেণ্ট অফ আছাম, ডিৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছামৰ পৰা ইয়াতে প্ৰকাশ কৰিছে। আপোনালোকে যদি চাব পাৰে 6 জুলাই 2023, ডিৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছাম। এটা বিশেষ জৰুৰী নটিফিকেশ্যন দিছে, আপোনালোকে সকলোৱে চোৱাটো খুবেই জৰুৰী। ইয়াতে যদি আপোনালোকে ছাবজেক্টটো চায়, ছাবজেক্ট ৰিগাৰ্ডিং টু মেপিং অফ বেংক একাউণ্ট অফ চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ, ছুপাৰভাইজাৰ, ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, অংগনবাদী ৱৰ্কাৰ এণ্ড অংগনবাদী হেল্পাৰ এণ্ড মিনি অংগনবাদী ৱৰ্কাৰ ফৰ পে'মেণ্ট অফ চেলাৰী, অনাৰিয়াম এণ্ড ৱাজেছ দেৰফৰ। ইয়াতে মানে কি কোৱা হৈছে, শিশু উন্নয়ন প্ৰকল্প বিষয়া, তত্ত্বাৱধায়ক, পৰিসংখ্যাক, সহায়ক, অংগনবাদী শ্ৰমিক, অংগনবাদী সহায়ক আৰু মিনি অংগনবাদী শ্ৰমিকৰ দৰমহা আৰু সন্মানীয় আৰু ইয়াৰ মজুৰি প্ৰদানৰ বাবে বেংক একাউণ্টৰ মেপিং কৰিব লাগে। নটিফিকেশ্যনটো খুবেই জৰুৰী আৰু এটা লেটেষ্ট জাননী প্ৰকাশ কৰা হৈছে। এইটো চাইল্ড ডেভেলপমেণ্ট আছামৰ পৰা, ডিৰেক্টৰ অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আছাম ইয়াৰ পৰা প্ৰকাশ কৰা হৈছে। আৰু সকলো অংগনবাদী কৰ্মী, সহায়িকা, মিনি অংগনবাদী কৰ্মী, তত্ত্বাৱধায়ক আৰু অংগনবাদী যিটো পৰিসংখ্যা সহায়ক আছে, পৰিসংখ্যা সহায়ক আৰু তেওঁলোকৰ মজুৰি প্ৰদানৰ বাবে শ্ৰমিকৰ দৰমহা, সন্মানীয় আৰু ইয়াৰ মজুৰি প্ৰদানৰ বাবে বেংক একাউণ্টৰ মেপিং কৰাটো জৰুৰী। মেপিং কৰিব গৈছে। ইয়াত আৰু কি কি কোৱা হৈছে মই সকলো আপোনালোকক বুজাই দিম। ইয়াতে আপোনালোকে যদি চাই, ইয়াতে ছাৰ মেডাম, ইয়াতে আপোনালোকে নিশ্চয় দেখা পাইছে। With reference to subject child above, you are requested to mapping individual's bank account of child development project officer, supervisor, statistical assistant, Anganwadi worker, Anganwadi helper, and many Anganwadi worker with the child level 0 balance account of your respective ICDS project of facilitating payment of salary, honorarium, and wages in respect of child development project officer, supervisor, statistical assistant, Anganwadi worker, Anganwadi helper, and many Anganwadi worker, etc. etc. through SNA ZBA অৰ্থাৎ জিৰ' বেলেঞ্চ একাউণ্ট। ইয়াতে কি কৈছে আপোনালোকক সবিশেষ মই বুজাই দি আছোঁ। ইয়াতে কৈছে, মহোদয়, ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত আপোনাক অনুৰোধ কৰা হৈছে যে আপোনাৰ নিজ ICDSৰ শিশু স্তৰৰ শূন্য বেলেঞ্চ একাউণ্ট অৰ্থাৎ ZDBA জিৰ' বেলেঞ্চ একাউণ্টৰ সৈতে শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া, তত্ত্বাৱধায়ক, পৰিসংখ্যা সহায়ক, অংগনবাদী শ্ৰমিক, অংগনবাদী সহায়িকা আৰু মিনি অংগনবাদী কৰ্মীৰ ব্যক্তিগত একাউণ্ট মেপ কৰক। মেপিং কৰিব গৈছে আৰু শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া, তত্ত্বাৱধায়ক, পৰিসংখ্যা সহায়ক, অংগনবাদী শ্ৰমিক, অংগনবাদী সহায়িকা আৰু মিনি অংগনবাদী শ্ৰমিকৰ আদিৰ ক্ষেত্ৰত ZBAৰ জৰিয়তে দৰমহা আৰু সন্মানীয় মজুৰি প্ৰদানৰ সুবিধাৰ বাবে প্ৰকল্পসমূহত 13/7/2023 গ্ৰহণ আৰু কাৰ্যৰ প্ৰতিবেদন তলত দিয়া ইমেইল আইডিত জমা দিব গৈছে। ইয়াত আপোনালোকে নিশ্চয় ইমেইল আইডিটো চাব পাৰিছে। দ্য প্ৰচেছ শুড বি কমপ্লিটেড, এইটো প্ৰচেছ সম্পূৰ্ণ কৰিব লাগিব উইথিন 13/7/2023 এণ্ড ছাবমিট দ্য একশ্যন টেকেন ৰিপৰ্ট দ্য ফলোয়িং ইমেইল আইডি DS। ইয়াতে এটা ইমেইল আইডি দিছে, ইয়াতে দিব গৈছে আৰু ইয়াতে লিখা আছে দ্য মেটাৰ ইজ মষ্ট আৰ্জেণ্ট। এইটো মেটাৰ খুবেই জৰুৰী। ইয়াতে আৰু বহুতো বস্তু কৈছে, ইয়াৰ ফেইথফুলি, আৰু ইয়াতে মেমো নম্বৰ দিছে, কপিটো ফৰৱাৰ্ড কৰিছে। দ্য ব্ৰাঞ্চ মেনেজাৰ এক্সিছ বেংক, ফেঞ্চি বাজাৰ, গুৱাহাটী, হি ইজ ৰিকুৱেষ্ট টু টেক নেচেচাৰী ষ্টেপ অল চাইল্ড একাউণ্ট দ্য মেপিং একৰ্ডিংলি। এক্সিছ বেংক যিটো আছে গুৱাহাটীৰ ব্ৰাঞ্চ মেনেজাৰক অনুৰোধ কৰা হৈছে ফেঞ্চি বজাৰৰ, যাতে এইবিলাকৰ ৰিকুৱেষ্টসমূহ অতি সোনকালে এই কামখিনি বা মেপিংখিনি সম্পূৰ্ণৰূপে কৰে। ইয়াৰ উপৰি ইয়াতে বহুতখিনি বস্তু দিছে, আপোনালোকে নিশ্চয় চাব পাৰিছে। আপোনালোকৰ মেইন যিটো জৰুৰী কাম হৈছে সেইটো হৈছে যে বেংক একাউণ্টসমূহ, আপোনাৰ যিটো বেংক একাউণ্ট আছে মজুৰি আপোনালোকৰ এটা নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজত হ'ব, এটা প্ৰচেছৰ মাজত হ'ব। আৰু সেই গতিকে 13/7/2023 আগতে এই প্ৰচেছৰ সহায়ত
আপোনালোকৰ বেংক একাউণ্টৰ মেপিংটো কমপ্লিটলি সোনকালে কৰি ল'ব কৈছে। চ' বাইদেউসকল আজি ভিডিঅ'টো এইখিনিয়ে আছিল। ভিডিঅ'টো ভাল লাগিলে প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব, কিয়নো এইটো মোৰ নতুন চেনেল হয়। চেনেলটো ছাবস্ক্ৰাইব কৰিলে মই অতি সোনকালে এইটো চেনেলৰ পৰা আৰ্ণ কৰিব পাৰিম বা চেনেলটো মোৰ এটা ইউটিউব লাইচেনেবল হ'ব। চ' সোনকালে প্লিজ কাইণ্ডলি ৰিকুৱেষ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। থেংক ইউ, জয় অসম।